ইয়াৰ পৰাই জুবিনদাৰ ঘৰৰ কেম্পাছ ষ্টাৰ্ট হৈছে। এখন ৱালত মানুহে বহুত কিবা কিবি লিখি থৈছে, কোনোবাই ছবি আঁকিছে, কোনোবাই কিবা কোটছ লিখিছে, মন যায় লিখা আছে ইয়াতে। এইজন সমীৰ দা, কাঞ্চনজংঘাৰ এক্টৰ তথা জুবিন দা বহুত গানৰ ৰাইটাৰ, মানে গান লিখে, বহুত ভাল ভাল গান লিখিছে। এইটো কেম্পাছ, এইফালে এখন ব্ৰহ্মপুত্ৰ, বহুত ধুনীয়া এটা জেগাত ঘৰটো আছে। এইকেইটা জুবিন দা কুকুৰকেইটা, আমি চবেই জানো জুবিন দা কুকুৰ বহুত ভাল পায়। এইগৰাকী মানুহ কিবা প্ৰব্লেমত পৰি আহিছে, জুবিন দাৰ ওচৰত সহায় খুজি আহিছে। এনেদৰে ডেইলি বহুত মানুহ আহে সহায়ৰ কাৰণে, এজন মানুহ আহিছে তেনেকৈ, যাক যেনেকৈ পাইছে সহায় কৰি আছে জুবিন দাই। আৰু মই জনামতে এনেদৰে মানুহ ডেইলি থাকেই, বহুত কিবা কিবি প্ৰব্লেম লৈ আহে জুবিন দাৰ ওচৰলৈ। এইখিনি কিতাপ ৰাখি থৈছে, মানুহে লগ কৰিবলৈ আহোঁতে য'ত বহি থাকে তাৰ টাইম পাছ কৰিবৰ কাৰণে, বা এটা ভাল পদক্ষেপ জুবিন দাৰ। এইটো পাৰ পোহে, ইফালে মুৰ্গী আৰু হাঁহৰ গঁড় এটাও আছে, ৰাজহাঁহ দুটামান আছে। এইটো মে বি চুইমিং পুল, কিন্তু এতিয়া পানী নাই, অৱস্থা একেবাৰে বেয়া, মানে মেইনটেনেঞ্চ বহুত প'ৰ হৈ আছে। আগতে হয়তো আছিল পানী, এতিয়াতো ব্যৱহাৰ কৰিব পৰা অৱস্থাত নাই। এইফালে এইটো নাইট চকীদাৰ ৰুম, ভাল লাগিছে বস্তুটো। আৰু এইবিলাক হৈছে বাকী এইবিলাক মানুহৰ মৰম জুবিন দাৰ কাৰণে।